হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম তোমালোকৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এটা ইম্পৰ্টেণ্ট টপিক যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ইয়াৰ আগতে কেইটামান ভিডিঅ' গৈছে যিকেইটাত মই আলোচনা কৰিছিলোঁ ৰাসায়নিক বিক্ৰিয়া কি, কেতিয়া ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়, ৰাসায়নিক পৰিৱৰ্তন মানে কি, সন্তুলিত ৰাসায়নিক সমীকৰণ কি, জকা সমীকৰণ কি, শব্দ সমীকৰণ কি, সকলোৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ। যদি তোমালোকে সেই ভিডিঅ' কেইটা চোৱা নাই তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত যায় লিংকত ক্লিক কৰি তোমালোকে সেই ভিডিঅ'টো চাব পাৰা। আজি আমি এই ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ ভিতৰত সংযোজন আৰু বিয়োজন বিক্ৰিয়াৰ বিষয়ে একদম ডিটেইলছ আলোচনা কৰিম আৰু ইয়াৰ পৰা কেনেকুৱা ধৰণৰ MCQ মেট্ৰিক পৰীক্ষাত আহিব পাৰে তাৰ বিষয়েও আলোচনা কৰিম। প্ৰথমতে আমি শিকিম যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ তোমালোকৰ কিতাপত কেইটা দিছে। তোমালোকৰ কিতাপত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কেইটা দিছে যে 11টা মান দিছে। তাৰ ভিতৰত আছে সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া, তাপীয় বিয়োজন বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, তাপবৰ্জী বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া, জাৰণ বিক্ৰিয়া, বিজাৰণ বিক্ৰিয়া আৰু ৰেডক্স বিক্ৰিয়া। এইকেইটা তোমালোকৰ কিতাপত দিছে। তাৰ ভিতৰত আজি আমি এই সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। এতিয়া কথাটো হ'ল যে সংযোজন বিক্ৰিয়া মানে কি, এইটো যদি তোমালোকে ডেফিনেশ্যন দিবলৈ যোৱা তেনেহ'লে অলপ টান হ'ব। গতিকে আমি এনেদৰে বুজিম যাতে নামটোৱে চাই আমি এনচাৰটো কৈ দিব পাৰোঁ। নামটো কি যে সংযোজন বিক্ৰিয়া। বিক্ৰিয়া মানে এটা ৰিয়েকশ্যন, সেইটো আমি গম পালোঁ যে বিক্ৰিয়া। আৰু ইয়াত আছে সংযোজন। সংযোজন মানে কি একেলগ হোৱা, দুটা বস্তু আছে বা তিনিটা বস্তু আছে গোটেইকেইটা একেলগ হোৱা, তাক আমি কি বুলি ক'ম, সংযোজন বুলি ক'ম। অৰ্থাৎ ইয়াৰ ডেফিনেশ্যনটো তেনেহ'লে নামৰ পৰা আমি কেনেদৰে দিব পাৰোঁ যে যদি কোনো বিক্ৰিয়াত দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ থাকে, মানে দুটা বা তাতোধিক বস্তু থাকিব আৰু তাৰ পৰা মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব, অৰ্থাৎ সেই 3-4টা মিলি মাত্ৰ এটা পদাৰ্থ উৎপন্ন কৰিব, তেতিয়া তাক আমি কি বুলি ক'ম, সংযোজন বিক্ৰিয়া বুলি ক'ম। সাপোজ ইয়াত আছে মোৰ হাতত মাৰ্কাৰৰ এটা মুখা আৰু ইয়াত আছে আমাৰ মাৰ্কাৰটো। এই দুটা কি হ'ব, একেলগ হ'ব। একেলগ হৈ মাত্ৰ এটা মাৰ্কাৰ হৈছে, ঠিক আছে। ইয়াৰ আগত কেইটা আছিল যে মাৰ্কাৰটো বেলেগকৈ আছিল আৰু ইয়াত এটা মুখা আছিল। এই দুটা যেতিয়া আমি একেলগ কৰিছোঁ এটা সম্পূৰ্ণ মাৰ্কাৰ পাইছোঁ আৰু এইটো এটা আমাৰ সাপোজ ধৰি ল'লো নতুন পদাৰ্থ। গতিকে দুটা আছিল, তাৰ পৰা কেইটা হৈছে, এটা হৈছে। কি হৈছে, ইয়াত সংযোগ হৈছে। গতিকে আমি ক'ব পাৰোঁ কি দুটা বা তাতোধিক পদাৰ্থ যদি একেলগ হৈ এটা নতুন পদাৰ্থ উৎপন্ন হয় তেনেহ'লে সেই বিক্ৰিয়াটোক আমি কি বুলি ক'ম, সংযোজন বিক্ৰিয়া। এইটো কেৱল আমি নামৰ পৰাই কৈ দিব পাৰিলোঁ। এতিয়া তোমালোকৰ পৰীক্ষাত যদি আহে সংযোজন বিক্ৰিয়া মানে কি, তোমালোকে এইটো লিখিলেও হ'ব বা ডেফিনেশ্যনটো যদি তোমালোকে এনেদৰে দিয়া তথাপিও হ'ব। কেনেকৈ দিব পাৰা তোমালোকে যে যিবোৰ বিক্ৰিয়াত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে। সেই একে কথাকেই কৈছে, বিক্ৰিয়াত যিবোৰে ভাগ লয় তাক আমি কি বুলি কওঁ, বিক্ৰিয়ক বুলি কওঁ। ইয়াত কি কৈছে যে দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ থাকিব, দুটাও থাকিব পাৰে, তিনিটাও থাকিব পাৰে, চাৰিটাও থাকিব পাৰে। আৰু ইহঁতৰ মাজত কি হ'ব, বিক্ৰিয়া ঘটিব বা পদাৰ্থবোৰ কি হ'ব, লগ হ'ব। লগ হৈ কি কৈছে ইয়াত, মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। অৰ্থাৎ যদি এই দুই বা তিনিটা পদাৰ্থ লগ হৈ মাত্ৰ এটা পদাৰ্থ উৎপন্ন হয় তেতিয়া সেই বিক্ৰিয়াক আমি কি বুলি কওঁ, যে সংযোজন বিক্ৰিয়া বুলি কওঁ, বা তাক আমি কি বুলি কওঁ, সংযোজন বিক্ৰিয়া বোলে। এনেদৰে ডেফিনেশ্যনটো আমি দিব পাৰোঁ। এতিয়া আমি কেইটামান এক্সাম্পল লওঁ, এক্সাম্পল ল'লে আমি সুন্দৰকৈ বুজি পাম। ইয়াত আছে কি চোৱা, হাইড্ৰজেন আছে, ইয়াত আছে আমাৰ অক্সিজেন। এতিয়া যোগ হৈছে কি, হাইড্ৰজেন আৰু অক্সিজেন যোগ হৈ আমাৰ কি হৈছে, পানী হৈছে। এই গোটেইখিনি আমাৰ এটা ৰিয়েকশ্যন। ইয়াত আমাৰ কি আছিল, হাইড্ৰজেন আছিল, হাইড্ৰজেনৰ লগত কিহে বিক্ৰিয়া কৰিছে, যে অক্সিজেনে বিক্ৰিয়া কৰিছে। হাইড্ৰজেনৰ লগত অক্সিজেনে বিক্ৰিয়া কৰি উৎপন্ন কৰিছে কি, আমাৰ পানী। ইয়াত আমাৰ কেইটা আছিল, দুটা আছিল। যেহেতু ইহঁতে ভাগ লৈছে গতিকে ইহঁত আমাৰ কি, বিক্ৰিয়ক পদাৰ্থ। অৰ্থাৎ ইয়াত আমাৰ কি হৈছে, দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈছে, লগ হৈ আমাৰ কেইটা উৎপন্ন কৰিছে, এটা কৰিছে। গতিকে এইটো আমাৰ কিহৰ উদাহৰণ হ'ব, এটা সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ হ'ব। তোমালোকে বুজি পালা। আমি বেলেগ এটা উদাহৰণ লওঁ। ইয়াত আছে আমাৰ কি, কাৰ্বন। কাৰ্বনে কি কৰিছে,
অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিছে কাৰ্বনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিছে ইয়াত আমাৰ কেইটা আছিল দুটা আছিল দুটাৰ পৰা আমাৰ কেইটা হল এটা হল অৰ্থাৎ কাৰ্বন আৰু অক্সিজেন ইয়াত কি হৈছে লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে হেইটো হল আমাৰ কি কাৰ্বন ডাই অক্সাইড গতিকে এইটো এটা আমাৰ কি সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব গতিকে তোমালোকে যতেই দেখিবা যে দুটা বা তিনিটা পদাৰ্থ একেলগ হৈ মাত্ৰ এটা পদাৰ্থ উৎপন্ন কৰিছে তেতিয়া তাক আমি কি বুলি কম যে এটা সংযোজন বিক্ৰিয়া বুলি কম বা তোমালোকে এনেদৰে মনত ৰাখিবা কাৰ্চিনৰ হুফালে যদি মাত্ৰ এটা পদাৰ্থ থাকে কাৰ্চিনৰ হুফালে কেইটা পদাৰ্থ থাকিব লাগিব মাত্ৰ এটা পদাৰ্থ থাকিব লাগিব আৰু এইফালে দুটা বা তিনিটা পদাৰ্থ থাকিব লাগিব তেতিয়াও তাক আমি কি বুলি কম সংযোজন বিক্ৰিয়া বুলি কম তাৰপিছত আৰু উদাহৰণ আছে ইয়াত আছে আমাৰ কি হাইড্ৰোজেনে কাৰ সৈতে বিক্ৰিয়া কৰিছে যে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰিছে হাইড্ৰোজেনে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰিছে কি আমাৰ হাইড্ৰক্লোৰিক এসিড গতিকে এই দুটাৰ পৰা আমি কেইটা পাইছো যে এটা পাইছো গতিকে এইটো এটা আমাৰ কি হ'ব সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব আমি আৰু উদাহৰণ দেখিম যেনেকুৱা কৈ ইয়াত আছে আমাৰ যে ক্যালসিয়াম অক্সাইডে কাৰ সৈতে বিক্ৰিয়া কৰিছে যে পানীৰ সৈতে বিক্ৰিয়া কৰিছে ক্যালসিয়াম অক্সাইডে যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰিছে উৎপন্ন কৰিছে কি যে ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াত আমাৰ কেইটা পদাৰ্থ আছে ক্যালসিয়াম অক্সাইড এটা পদাৰ্থ আৰু পানী এটা পদাৰ্থ এই দুটা একেলগ হৈ আমাৰ এটা পদাৰ্থ উৎপন্ন হৈছে হেইটো আমাৰ কি যে ক্যালসিয়াম হাইড্ৰক্সাইড গতিকে এইটো এটা আমাৰ সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব এতিয়া তোমালোকে নিশ্চয় গম পালা সংযোজন বিক্ৰিয়া মানে কি সংযোজন বিক্ৰিয়া হেইবিলাকে কম যিবিলাক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ থাকিব আৰু মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব সেই বিক্ৰিয়াটোক আমি কি বুলি কম যে সংযোজন বিক্ৰিয়া বুলি কম আশা কৰো তোমালোকে সংযোজন বিক্ৰিয়াটো বুজি পাইছা এতিয়া আমি বিয়োজন বিক্ৰিয়াৰ বিষয়ে শিকিম সংযোজন বিক্ৰিয়া যেটো আমি নামৰ পৰা কৈছিলো সংযোজন মানে কি হোৱা একেলগ হোৱা ঠিক তেনেদৰে আমি বিয়োজন বিক্ৰিয়াৰো ডেফিনেশনটো দিম ইয়াত কি আছে যে বিয়োজন বিক্ৰিয়া এতিয়া বিয়োজন বিক্ৰিয়া মানে কি সো বিয়োজন মানে কি হ'ব যে ভাগ হৈ যোৱা সংযোজন মানে কি আছিল একেলগ আছিল আৰু বিয়োজন মানে কি হ'ব যে ভাগ হৈ যোৱা বিয়োজন মানে হল ভাগ হোৱা বা বিভাজন হোৱা ঠিক আছে গতিকে ইয়াৰ ডেফিনেশনটো আমি কিনে ধৰে দিব পাৰো সাপোজ এইটো এটা মাৰ্কাৰ ঠিক আছে মাৰ্কাৰটো মই কি কৰি দিলো যে ভাঙি দিয়াৰ পিছত মাৰ্কাৰ আমাৰ কেইটা লৈ বিভক্ত হল দুটা পদাৰ্থ লৈ বিভক্ত হল এটা হল আমাৰ যিটো আমি লিখো সেইখিনি ৰল আৰু ইয়াত আমাৰ ৰল কি আমাৰ কেৱল মুখাটো ৰল গতিকে এটাৰ পৰা আমি কেইটা পালো দুটা পালো বা তিনিটাও পাব পাৰো বা চাৰিটাও পাব পাৰো গতিকে আমি বিয়োজন বিক্ৰিয়াৰ যেটো ডেফিনেশন হেতু আমি কেনে ধৰে দিম যে যদি কোনো বিক্ৰিয়াত এটা পদাৰ্থৰ পৰা দুই বা ততোধিক পদাৰ্থ উৎপন্ন হয় বা এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেতিয়া তাক আমি কি বুলি কম বিয়োজন বুলি কম একদম সিম্পল কথা যে বিয়োজন মানে কি ভাগ হৈ যোৱা অৰ্থাৎ এটাৰ পৰা আমাৰ কেইটা হ'ব দুটা তিনিটা চাৰিটা হ'ব পাৰে গতিকে এটাৰ পৰা যদি দুই তিনি বা চাৰিটা পদাৰ্থ উৎপন্ন হয় তেতিয়া সেই বিক্ৰিয়াটোক আমি কি বুলি কম যে বিয়োজন বিক্ৰিয়া বুলি কম ঠিক আছে তোমালোকে ডেফিনেশনটো কেনে ধৰে দিবা পৰীক্ষাত আৰু তোমালোকে লগে এইখিনি বহিত লিখি যাবা নহলে তোমালোকে পাহৰি যাবা ঠিক আছে গতিকে লগে লিখি যাবা আৰু এইবোৰ পিছত আকৌ ৰিভিজন কৰিবা তেতিয়াহে তোমালোকে পৰীক্ষাত পাৰিবা বা পঢ়িবলৈ মন যাব বিয়োজন বিক্ৰিয়াৰ ডেফিনেশনটো আমি কেনে ধৰে দিম যে যিবোৰ বিক্ৰিয়া এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় ইয়াত কি আছিল যে দুই বা ততোধিক বিক্ৰিয়কৰ পৰা এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছিল আৰু বিয়োজন বিক্ৰিয়াত কি হয় যে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে ঠিক আছে যদি এটা পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক আমি কি বুলি কওঁ যে বিয়োজন বিক্ৰিয়া বুলি কওঁ এতিয়া আমি এটা কেইটামান উদাহৰণ লম ইয়াত লৈ লৈছো সিলভাৰ ক্লোৰাইডক যেতিয়া আমি সূৰ্যৰ পোহৰ দিম সিলভাৰ ক্লোৰাইডত তেতিয়া এই সিলভাৰ আৰু ক্লোৰিনলৈ ভাঙি যাব ইয়াত চোৱা সিলভাৰ ক্লোৰাইড ইয়াত আছিল আমাৰ কেইটা মাত্ৰ এটা ইয়াত আমাৰ কেইটা হল
এটা দুটা দুটা হৈ গল এটাৰ পৰা আমাৰ কেইটা হৈছে যে দুটা হৈছে গতিকে ডেফিনেশনটোৰ লগত মিলি গৈছে যে এটা বিক্ৰিয়কৰ পৰা আমাৰ কেইটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হল যে দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হল ইয়াত আছে আমাৰ দুটা গতিকে এইটো আমাৰ এটা কি হ'ব যে বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ হ'ব তাৰ পিছত আৰু এটা আমি উদাহৰণ লম ইয়াত আছে আমাৰ পানী আৰু এই চিনটোৰ নাম হল আমাৰ বিদ্যুৎ বিশ্লেষণ চিন ঠিক আছে এই চিনটোক আমি কি বুলি কম বিদ্যুৎ বিশ্লেষণ চিন বুলি কম এই পানীক যেতিয়া আমি বিদ্যুৎ বিশ্লেষণ কৰিম এই হাইড্ৰোজেন আৰু অক্সিজেনলৈ ভাঙি যাব ইয়াত চোৱা ইয়াত কি আছিল পানী আছিল এটা পদাৰ্থ যেতিয়া আমি ইয়াত বিদ্যুৎ বিশ্লেষণ কৰিছো দুটা পদাৰ্থলৈ ভাঙি গৈছে এটা হল আমাৰ হাইড্ৰোজেন আনটো হল আমাৰ অক্সিজেন গতিকে এটাৰ পৰা আমাৰ কেইটা হল দুটা হল গতিকে এইটো আমাৰ এটা কি হ'ব যে বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ হ'ব তাৰ পিছত আমি লম হাইড্ৰোক্লোৰিক এসিডটো যেটো আমাৰ পেটৰ ভিতৰত থাকে পাচনত সহায় কৰে ঠিক আছে আমি যেতিয়া 6 নম্বৰ চেপ্টাৰটো পঢ়িম তেতিয়া ইয়াৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম ইয়াত আছে আমাৰ কি যে হাইড্ৰোক্লোৰিক এসিড এই হাইড্ৰোক্লোৰিক এসিডত যেতিয়া আমি বিদ্যুৎ বিশ্লেষণ কৰিছো ই হাইড্ৰোজেন আৰু ক্লোৰিনলৈ ভাঙি গৈছে ইয়াত হাইড্ৰোক্লোৰিক এসিড অৰ্থাৎ ইয়াত এটা আছিল ইয়াত পদাৰ্থ কেইটা হৈছে দুটা এটা হল আমাৰ হাইড্ৰোজেন এটা হল আমাৰ ক্লোৰিন এটাৰ পৰা কেইটা হৈছে দুটা হৈছে এটাৰ পৰা আমাৰ ভাঙি গৈছে গতিকে আমি ইয়াক কি বুলি কম যে এটা বিয়োজন বিক্ৰিয়া বুলি কম আৰু এটা আমি উদাহৰণ লও ইয়াত আছে ক্যালসিয়াম কাৰ্বনেট এইটো হল ত্ৰিভুজৰ নিচিনা যেটো দেখিছা হেতু হল আমাৰ তাপ তাপৰ চিনটোক আমি ত্ৰিভুজেৰে বুজাও আৰু ইয়াক আমাৰ বিজ্ঞানৰ ভাষাত কব ডেল্টা ঠিক আছে যেতিয়া আমি ক্যালসিয়াম কাৰ্বনেটক তাপ দিম তেতিয়া ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি যাব ইয়াত আমাৰ এটা আছিল ইয়াত উৎপন্ন হল কেইটা আমাৰ দুটা এটা হল ক্যালসিয়াম অক্সাইড এটা হল আমাৰ কাৰ্বন ডাই অক্সাইড ইয়াত দুটা হৈছে গতিকে এইটো আমাৰ এটা কি হ'ব বিয়োজন বিক্ৰিয়া হ'ব গতিকে তোমালোকে গম পালা সংযোজন বিক্ৰিয়া মানে কি আৰু বিয়োজন বিক্ৰিয়া মানে কি মই আকৌ ৰিভাইজ কৰি দি আছো সংযোজন মানে কি একেলগ হোৱা অৰ্থাৎ দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ যদি লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেতিয়া তাক আমি কি বুলি কম সংযোজন বিক্ৰিয়া বুলি কম তাৰ পিছত আছে বিয়োজন বিয়োজন মানে কি ভাগ হৈ যোৱা ইয়াত আমাৰ কি হল যে এটা বিক্ৰিয়কৰ পৰা দুই বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তেনে বিক্ৰিয়াক আমি কি বুলি কম বিয়োজন বিক্ৰিয়া বুলি কম আমি উদাহৰণৰে শিকিলো এতিয়া তোমালোকৰ পৰীক্ষাত সংযোজন বিক্ৰিয়াও আহিব পাৰে বিয়োজন বিক্ৰিয়াও আহিব পাৰে বা ইহতৰ উদাহৰণ দিব পাৰে বা আৰু এটা কোৱেশ্চন দিব পাৰে তোমালোকে মন কৰা এইটোৰ বিপৰীত এইটো হয় না নাই ইয়াত কি হৈছিল দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থৰ পৰা সংযোজন বিক্ৰিয়াত এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছিল কিন্তু বিয়োজন বিক্ৰিয়াত কি হৈছিল ইয়াৰ উল্টা এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছিল গতিকে তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে সংযোজন বিক্ৰিয়াক বিয়োজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় তোমালোকে তেতিয়া কি উত্তৰ দিবা যে সংযোজন বিক্ৰিয়াত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা পদাৰ্থ উৎপন্ন হয় আনহাতে বিয়োজন বিক্ৰিয়াত হয় যে এটা বিক্ৰিয়কৰ পৰা দুই বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় হেহে সংযোজন বিক্ৰিয়াক বিয়োজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় আশা কৰো তোমালোকে সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়া শিকিলা এতিয়া আমি শিকিম ইয়াৰ কিছুমান এমসিকিউ কোৱেশ্চন যিবিলাক মেট্ৰিক পৰীক্ষাত সঘনাই আহি থাকে আৰু এইবাৰৰ পৰাটো এমসিকিউ কোৱেশ্চন 45 টা আছে গতিকে আমি এমসিকিউৰ ওপৰতো গুৰুত্ব দিব লাগিব আৰু তোমালোকে লগে লগে কমেন্ট বক্সত জনাই দিবা তোমালোকে এই সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়া বুজি পালা না নাই এতিয়া ইয়াৰ এমসিকিউ কেইটা আমি চাও প্ৰথম কোৱেশ্চনটোত আছে যে তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ এতিয়া আগতে আমি অপচন কেইটা না চাও যেহেতু কোৱেশ্চনটোত কৈছে সংযোজন বিক্ৰিয়াৰ উদাহৰণ ইয়াৰ পৰা বাছি উলিয়াব দিছে গতিকে আমি মনত পেলাব লাগিব সংযোজন বিক্ৰিয়ানো কি সংযোজন বিক্ৰিয়া মানে কি আছিল দুটা বা তাতকৈ বেছি থাকিব পদাৰ্থ তাৰ পৰা মাত্ৰ এটা উৎপন্ন হ'ব তাক আমি কি বুলি কম যে সংযোজন বিক্ৰিয়া বুলি কম এতিয়া অপচন কেইটাত চোৱা দুটা বা তাতোধিক থাকিব লাগিব বস্তু আৰু তাত মাত্ৰ এটা পদাৰ্থ উৎপন্ন হ'ব লাগিব ইয়াত কেইটা আছে এটাৰ পৰা দুটা হৈছে গতিকে এইটো আমাৰ সূত্ৰৰ লগত মিল খোৱা নাই গতিকে এইটো হ'ব নোৱাৰে অপচন বি ত আছে এটাৰ পৰা আমাৰ কেইটা হৈছে ইয়াত দুটা হৈছে গতিকে এইটো হ'ব নোৱাৰে ইয়াত আছে আমাৰ এটাৰ পৰা কেইটা হৈছে দুটা হৈছে গতিকে এইটো আমাৰ কি হ'ব নোৱাৰে সংযোজন বিক্ৰিয়া হ'ব নোৱাৰে কিন্তু অপচন ডি চোৱা
হাইড্রোজেন আছে আৰু আয়োডিন আছে দুটা পদাৰ্থৰ পৰা কেইটা পদাৰ্থ উৎপন্ন হৈছে যে এটা পদাৰ্থ উৎপন্ন হৈছে এইটো আমাৰ সংযোজন বিক্ৰিয়াৰ যেটো ডেফিনেশন হেতুৰ লগত মিলি গৈছে যে দুটা বা তাতোধিক পদাৰ্থ থাকিব তাৰ পৰা মাত্ৰ এটা পদাৰ্থ উৎপন্ন হ'ব তাক আমি কি বুলি কৈছিলো সংযোজন বিক্ৰিয়া বুলি কৈছিলো গতিকে কারেক্ট আনসাৰটো হ'ব আমাৰ অপচন ডি যে H2 + O2 = আমাৰ কি হৈছে যে হাইড্রোজেন আয়োডাইড হৈছে গতিকে ইয়া দুটা আছিল এটা হৈছে গতিকে এইটো এটা আমাৰ সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব গতিকে তোমালোকে ও আমাৰ শীটত কি কৰি দিবা যে যিখিনি আমাৰ খালি ঠাই থাকে ঘূৰণীয়া সেইখিনি মুছি দিবা অপচন ডি যদি এনেকুৱা কৈ আহে তাৰ পিছত 2 নম্বৰটো দিছে সোডিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সোডিয়াম অক্সাইডটো উৎপন্ন কৰিছে যে বিক্ৰিয়াটো কেনে ধৰণৰ বিক্ৰিয়া এতিয়া আগতে আমি অপচনত নাচাও কাৰণ আমি চাব লাগিব ইয়াত কি হৈছে যে সোডিয়াম আছিল সোডিয়ামে কাৰ লগত বিক্ৰিয়া কৰিছে যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে উৎপন্ন হৈছে কি সোডিয়াম অক্সাইড গতিকে ইয়াত দুটা আছিল উৎপন্ন হৈছে কি এটা এতিয়া আমি এটা ডেফিনেশন পাইছিলো বিয়োজন বিক্ৰিয়াৰ এটা ডেফিনেশন তাত কি আছিল যে দুটা বা তাতোধিক পদাৰ্থ থাকিব আৰু তাৰ পৰা এটা পদাৰ্থ উৎপন্ন হ'ব তাক আমি কি কৈছিলো বিয়োজন বিক্ৰিয়া কৈছিলো আৰু সংযোজন বিক্ৰিয়াত কি হৈছিল যে দুটা বা তাতোধিক বস্তু থাকিব এটা উৎপন্ন হ'ব আৰু বিয়োজনত এটাৰ পৰা দুটা বা তাতকৈ বেছি হ'ব ইয়াত কি হৈছে আমাৰ দুটা আছে দুটাৰ পৰা এটা উৎপন্ন হৈছে গতিকে দুটাৰ পৰা যদি এটা উৎপন্ন হয় তেনেহলে তাক তেতিয়া আমি কি বুলি কম যে এটা বিয়োজন বিক্ৰিয়া বুলি কম গতিকে বিয়োজন বিক্ৰিয়া অপচন ক'ত আছে অপচন সি ত আছে কি আমাৰ বিয়োজন বিক্ৰিয়া গতিকে এইটো হ'ব আমাৰ কারেক্ট आंसर তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো দিছে যে এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ ইয়াত এটা আমাৰ বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিব দিছে বিয়োজন বিক্ৰিয়া মানে কি আছিল যে এটাৰ পৰা দুটা বা তাতকৈ বেছি হ'ব তাক আমি কি বুলি কম বিয়োজন বিক্ৰিয়া বুলি কম এতিয়া এটাৰ পৰা দুটা বা তিনিটা ক'ত হৈছে অপচন এ যদি আমি চাও এটাৰ পৰা কেইটা হৈছে দুটা হৈছে অপচন বি দুটাৰ পৰা এটা হৈছে অপচন ডি দুটাৰ পৰা এটা হৈছে অপচন সি তো দুটাৰ পৰা এটা হৈছে দুটাৰ পৰা যদি এটা হয় বা তিনিটাৰ পৰা যদি এটা হয় তাক আমি সংযোজন বিক্ৰিয়া বুলি কও আৰু এটাৰ পৰা দুটা বা তিনিটা বা চাৰিটা যদি হয় তেতিয়া তাক আমি কি বুলি কও যে বিয়োজন বিক্ৰিয়া বুলি কও অপচন এ কি হৈছে সিলভার ব্রোমাইডৰ পৰা সিলভার আৰু ব্রোমাইড উৎপন্ন হৈছে এটাৰ পৰা দুটা উৎপন্ন হৈছে গতিকে ইয়াক আমি কি বুলি কম যে এটা বিয়োজন বিক্ৰিয়া বুলি কম গতিকে অপচন এ টো হ'ব আমাৰ কি শুদ্ধ উত্তৰ এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়ি 4 নম্বৰ কোৱেশ্চনত কি কৈছে যে ফেৰাছ সালফেট যেতিয়া আমি উত্তপ্ত কৰি উৎপন্ন হ'ব আমাৰ ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড বিক্ৰিয়াটো হ'ল সংযোজন বিক্ৰিয়া অপহৰণ বিক্ৰিয়া বিয়োজন বিক্ৰিয়া আৰু দ্বি অপহৰণ বিক্ৰিয়া এই চাৰিটাৰ ভিতৰত কোনটো হ'ব ইয়াত চোৱা এটাৰ পৰা কেইটা হৈছে আমাৰ তিনিটা হৈ গল এটাৰ পৰা কেইটা হৈছে তিনিটা গতিকে আমি এটা ডেফিনেশন পাইছিলো এটাৰ পৰা যেতিয়া আমাৰ দুটা বা তাতোধিক বেছি হ'ব তেতিয়া তাক আমি কি বুলি কম যে বিয়োজন বিক্ৰিয়া বুলি কম গতিকে কারেক্ট আনসারটো কি হ'ব অপচন সি যে বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ হ'ব এনেকুৱা ধৰণৰ কনসেপচুৱেল ভিডিও পাবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা এই ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা